হয় যোৱাকালি এই বিষয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভিডিঅ' কনফাৰেন্স লৈছিলে আৰু আজি অলপ সময় আগতে আমি SOP এখন পাইছোঁ হেল্থ ডিপাৰ্টমেণ্টৰ পৰা আৰু আমি একেদিন যোৱা 2-4 দিনৰ পৰা বিভিন্ন বিভাগৰ লগত মিটিংছ কৰি থকা হৈছে যিখিনি সংশ্লিষ্ট বিভাগ আৰু কৰ্তৃপক্ষ আছে আৰু আজি SOPখন পোৱাৰ পিছত এতিয়া আমাৰ প্লেনিংটো ষ্টাৰ্ট হ'ব যে পৰ্যায়ক্ৰমে আমি কোনকেইটা ডিপাৰ্টমেণ্ট চাৰ্জিকেলখিনি কেতিয়া গাইনকলজি ডিপাৰ্টমেণ্ট নন চাৰ্জিকেল OPD IPD কি ধৰণে আমি সাকসেসফুলি শিফটিং কৰাম সেই প্ল্যানিংটো আজি আমি কৰিম আৰু মানে কনজিকিউটিভ ডেট অতি শীঘ্ৰে এই শিফটিং প্ৰসেসটো কৰা হ'ব এতিয়া কিছু ডিপাৰ্টমেণ্টছ প্যাৰেলেলি চলি থাকিব আৰু তাৰে পিছৰ যিখিনি প্ল্যানিং হ'ব সেইটো স্বাস্থ্য বিভাগৰ লগত আমি বহি পেলাই সেই ডিসিশনটো লোৱা হ'ব তাৰমানে এতিয়া যিখন SOP আহিছে মোৰ হাতত আছে SOPখন সো সেইটোত কিছু ডিপাৰ্টমেণ্ট প্যাৰেলেলি চলি থাকিব বুলি কৈছে কিছু দিনৰ বাবে আৰু কিছু ষ্টাফ তাতে দিয়া হ'ব কিছু ষ্টাফটো হস্পিটেলত মেডিকেল কলেজত অলৰেডি দিয়া আছে লাইক প্ৰিন্সিপাল দিয়া আছে তেনেকৈ কিছু ষ্টাফ দিয়া আছে তো অলপ আমি বহি এতিয়া প্ল্যানিংটো কৰাৰ পিছত আৰু ডিটেইলছত আমি ক'ব পাৰিম বিভিন্ন লংগঠন দাবী কৰিছে ৰোগনাথ ব্যৱস্থা ইয়াতে থাকিব লাগে ইয়াত মানে বিভিন্ন ঠাইৰ পৰা আহি চিকিৎসালয় তাতে মেডিকেল কলেজ থাকিব লাগে এইটো ভাল হৈছে কিন্তু ৰোগনাথ ব্যৱস্থা থাকিলে ভাল হ'ব এইটো মন্তব্যটো এটা মেডিকেল ইয়াৰ কি ক'ব হ'ব কথাটো মই হেল্থ ডিপাৰ্টমেণ্টৰ লগত মই যেনেকৈ কৈছোঁ যে ফাইনেল হেৰিটো মই নাজানো আৰু কিছু ডিপাৰ্টমেণ্টছ প্যাৰেলেলি চলি থাকিব বুলিও কোৱা হৈছে তো এইটো অনলি আফটাৰ প্ৰপাৰ ডিছকাশ্যন মই জনাব পাৰিম এজ অফ নাও মই নাজানো টেণ্টেটিভলি আই থিংক আমি মানে শ্বৰ্ট ন'টিছত আমি কৰিমেই আৰু শিফটিংটো তো যে মানে যিমান সোনকালে সম্ভৱ হয় উইল ডু দ্য প্ৰচেছ তেনেকুৱা টাইম ফ্ৰেম নাই কিন্তু এতিয়া মানে সেইটোৱে আকৌ প্লেনিংটো যেতিয়া আমাৰ হৈ যাব সেইমতে আমি ফাইনেলাইজ কৰি তাৰ পিছত মই আপোনালোকক জনাই দিম যদি ৰোগনাথ তাতে যদি ইয়াৰ একে ফেচিলিটি হ'ব না বা মানে যদি পেচেণ্টসকলে টাইম লাগিব যদি তাতে ট্ৰিটমেণ্ট ল'ব লাগে ইয়াৰ আপুনি চিভিল হস্পিটেলত যদি সোনকালে হৈ যায় বা সোনকালে এমাৰ্জেঞ্চি কেছ হৈ যায় ইজি প্ৰচেছ হৈ যায় কিন্তু মেডিকেল কলেজ হ'লে এইটো অসুবিধা হ'ব নেকি পাব্লিক মানে পেচেণ্ট ল'ব নাই অফক'ৰ্ছ নট মেডিকেল কলেজততো ফেচিলিটিজ আৰু আপগ্ৰেডেডেই হয় সেইটো সদায়ে হয় এখন মেডিকেল কলেজ থাকিলে নিশ্চিতভাৱে যিখিনি ফেচিলিটিজ থাকে ভাল থাকে ডিপাৰ্টমেণ্টছো থাকে তো এনেকুৱা ধৰণৰ কোনো মানে হেৰি হ'ব নালাগে এনেকুৱা ধৰণৰ মানে ৰাইজৰ মাজত এটা শংকাও হ'ব নালাগে আৰু অলপ ডিটেইলছ মই গম পালে আকৌ আপোনালোকক জনাম বাট ডেফিনেটলি মেডিকেল কলেজ এখন য'তেই মানে ইন এনি ডিষ্ট্ৰিক্ট অফ আছাম মেডিকেল কলেজৰ অল ফেচিলিটিজ আৰ অলৱেজ ষ্টেট অফ দি আৰ্ট ভাল হয় আৰু আমাৰ নতুনকৈ আপোনালোকে নিজেও কনষ্ট্ৰাকশ্যনখিনি দেখিছে সেইটোৱে মই গোটেই ডিটেইলছখিনি জনাম অলপ দেৰিকৈ আপোনালোকক জনাই আছোঁ এজ অফ নাও কিছু ডিপাৰ্টমেণ্টছ প্যাৰেলেলি চলিব কিছু ডিপাৰ্টমেণ্টছ তাতে যাব থেংক ইউ